বান সাহায্যৰ নামত কোন ইউটিউবাৰে হৰলুকি কৰিলে ৩১ লাখতকৈও অধিক ধন। কোন ইউটিউবাৰে ইলেক্ট্ৰনিক দোকানৰ পৰা ক্ৰয় কৰিলে ফেনাইল। বানাক্ৰান্ত ৰাইজক সহায় কৰা নামত হোমষ্টেত বাহৰ পাতি নিশা ২ বজালৈ কোন ইউটিউবাৰে কৰিলে মদৰ পাৰ্টি। জাতীয় সংগ্ৰামী সেনাৰ চিটু বৰুৱাৰ মহা বিস্ফোৰণ। শেহতীয়াকৈ উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ বান পীড়িতসকলৰ নাম লৈ বিভিন্ন ইউটিউবাৰ, বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰকে ধৰি বিভিন্ন তথাকথিত গায়ক গায়িকায়ো বান সাহায্য তোলাত উঠি পৰি লাগিছিল। তাৰ পিছতেই বান সাহায্যক লৈ বিষয়টো যথেষ্ট বিতৰ্কৰ আওতালৈ সোমাই পৰিছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছিল প্ৰায় ৭২ গৰাকী ইউটিউবাৰে বান সাহায্যৰ নামত খেলিমেলি কৰাৰ কথা। লগত মই আৰু এটা কথা ক'ব পাহৰিলোঁ, এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত ৭২ ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে। তাৰ পিছতেই স্পৰ্শকাতৰ বিষয়টিয়ে লৈছিল নতুন ৰূপ। আজিৰ দিনটোত জাতীয় সংগ্ৰামী সেনাৰ নেতা চিটু বৰুৱাই মহা বিস্ফোৰণ ঘটাইছে। বান সাহায্যৰ নামত এগৰাকী ইউটিউবাৰে হৰলুকি কৰিছে হেনো ৩১ লাখতকৈও অধিক ধন। ইলেক্ট্ৰনিক দোকানৰ পৰা হেনো ক্ৰয় কৰিছিল ফেনাইল। কেৱল সেয়াই নহয়, বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামত হোমষ্টেত হেনো বাহৰ পাতি নিশা ২ বজালৈ এগৰাকী পিংকল প্ৰত্যুষ নামৰ ইউটিউবাৰে মদৰ পাৰ্টিও কৰিছিল। এই সন্দৰ্ভত চিটু বৰুৱাই এইদৰে কয়। পিংকল প্ৰত্যুষ সিং আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিলে আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে ৩১,৯৪,৭৫০ টকা। বানাক্ৰান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে ৩১,৯৪,৭৫০ টকা সংগ্ৰহ কৰিছিলে। আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ ৬ লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, ৬ লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী ২৬ লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু এওঁ যিবিলাক ভাউচাৰ দিছে, এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে। আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়, মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়, কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায়। কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে। সম্পূৰ্ণ এইটো এটা ভুৱা। আৰু এওঁ কি কৰিছে, এওঁ এটা হোম ষ্টেত আছে, দুদিনমান এটা হোম ষ্টেত আছিলে। আমি গম পোৱা মতে সেই হোম ষ্টেটো ৰাতি ২টা বজালৈকে এওঁ মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন ৩টা বজালৈকে তেওঁ শুয়ে থাকে। আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে? গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয়, পিংকলৰ দৰে প্ৰায় ৭২জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে হৰলুকি কৰিছে। প্ৰশ্ন হয়, সঁচাকৈয়ে বান সাহায্যৰ নামত একাংশ ইউটিউবাৰে হৰলুকি কৰিছে নেকি লাখ লাখ টকা? যদি সঁচাকৈয়ে আত্মসাৎ কৰিছে বান সাহায্যৰ ধন, তেন্তে এইসকল তথাকথিত ইউটিউবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ নাইবা তথাকথিত গায়ক গায়িকাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।